করোনা ভাইরাসের কারণে এইবার নির্বাচনী সভাবিলাক বিচৰা নিচিনা পাতিব পৰা নাই, বহুত পিছুৱাই গ'ল। আমি দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ দীঘলীয়া যি লকডাউন চলি আছে আমাৰ। সেইকাৰণে আজি এনেকুৱা এটা ব্যতিক্ৰমধৰ্মী এটা পৰিৱেশত আমি আছোঁ, যি পৰিৱেশে আমাক এটা নতুন দিগন্ত আনিবলৈ গৈ আছে। আমি বহু বছৰ আগৰ পৰা শুনি আহিছোঁ, কিবা ভাল ফল পাব লাগিলে পৰিশ্ৰম কৰিব লাগিব, অলপ অপেক্ষা কৰিব লাগিব। আৰু আমি এতিয়া বিটিয়াৰবাসী ৰাইজে এটা ভাল ফল পাবৰ কাৰণে, এটা পৰিৱৰ্তন পাবৰ কাৰণে 8 মাহ আমি অপেক্ষা কৰিব লগা হ'ল। BTC অঞ্চলত যোৱা 17 বছৰে খবৰ দিবলৈ গৈ আছিলে। গণতন্ত্ৰটো সকলো সন্মান কৰে, চবেই কয় ভাৰতৰ গণতন্ত্ৰ ইমান সুন্দৰ, ভাৰতৰ গণতন্ত্ৰ ইমান। মহিলাৰী আৰু তেখেতৰ টিমে যেনেকৈ নহওক, যি পৰিস্থিতিৰে নহওক, এই গণতন্ত্ৰটো ইয়াত জীয়াই থকাত জীয়াই থাকিবলৈ তেখেতসকলে দিব বিচৰা নাছিলে। আৰু সেই খুঁটোৰ বিপৰীতে, সেই পৰিৱেশৰ বিপৰীতে আমি মোকাবিলা কৰি আহিছোঁ। আপোনালোকে দেখিছে 30-40টা বছৰ এই অঞ্চলত হিংসা হৈ আছিলে। হিংসাৰ পৰা হিংসা, এটাৰ পিছত আনটো হিংসা। ইফালে সশস্ত্ৰ সংগ্ৰামৰ বিভিন্ন হিংসা কাৰ্যকলাপ, আনফালে পুলিচ মিলিটাৰীৰ উপদ্ৰৱ। এই দুইটাৰ মাজত আমাৰ ৰাইজে সময় কটাব লগা হৈছিলে। আৰু এই পৰিৱেশ পৰিস্থিতি খাম কাটিল বুলি আমি চবেই ভাবিছিলোঁ। যেতিয়া 2003 চনত BTC চুক্তি হ'ল, আমি চবেই আশা কৰিছিলোঁ এইবাৰ এটা চুক্তি হ'ল, সংগ্ৰামীসকলে আহি শাসনত বহিল আৰু এইবাৰ পৰিৱৰ্তন আনিব। সংগ্ৰামীসকলে আচল কথাটো বুজি পায় বুলি আমি চবেই ভাবোঁ। হাগ্ৰামা মহিলাৰ এজন সংগ্ৰামী আছিল, চন্দন ব্ৰহ্ম এজন সংগ্ৰামী আছিল। ইয়াত যিসকলে BPFৰ নেতা পালি নেতা হৈ আছে, ইয়াৰ অধিকাংশই সংগ্ৰামী আছিলে। আৰু আমি আশা কৰিছিলোঁ সংগ্ৰামীবিলাকে ৰাইজক প্ৰবঞ্চনা নকৰে, ৰাইজক নঠগায়, ৰাইজক কোনোদিনা প্ৰতাৰণা নকৰে, ৰাইজক কোনোদিনে দমন নকৰে। কাৰণ সংগ্ৰামে হয় দমন উৎপীড়ন, বিভিন্ন সমস্যাৰ সমাধান বিচাৰিয়ে সংগ্ৰাম হয়। আৰু সেই সংগ্ৰামীবিলাকে শাসনত বহি যি উদ্দেশ্যলৈ সংগ্ৰাম কৰিছিলে, ন্যায় লাগে, অধিকাৰ লাগে, উন্নয়ন লাগে, বিভিন্ন ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হ'ব লাগে, সেইসকলে নিজে ৰক্তকৈ ভক্ষ হোৱাৰ নিচিনা আমাৰ ৰাইজৰ ওপৰত জঁপিয়াই পৰিল। অঞ্চলত, বাগানপাৰা অঞ্চলত যোৱা 17 বছৰত মানুহে বহুত হিংসা দেখিবলৈ পাইছে। প্ৰত্যেকটো নিৰ্বাচনৰ হিংসা। নিৰ্বাচন মাথো নহয়, এনেই নৰ্মেল চিটুৱেশ্যনতো হিংসা দেখিবলৈ পাইছে। এনেকুৱা এটা পৰিৱেশ হৈ গৈছিলে। BTC মানে হিংসা, BTC মানে লুণ্ঠন, BTC মানে দাদাগিৰি, BTC মানে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ঘৃণা কৰা, ভয় কৰা, চাবলৈ নোৱাৰা এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিছিলে হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰত। আৰু এই হাগ্ৰামা মহিলাৰীৰ এই মিছনটো সফল কৰাৰ কাৰণে উঠি পৰি লাগিছে এই বাগানপাৰাৰ আৰু এজন হাগ্ৰামাৰে ৰাইট হেণ্ড, বহুত দাদাগিৰি ফুলেন বসুমতাৰী। কিন্তু ৰাইজ, ঈশ্বৰে সদায় ৰাইজক, মানুহক ন্যায় দিয়ে, কাৰণ আমি ঈশ্বৰৰে সন্তান। এজন মানুহে কেতিয়াবা বহুত পইচা পালে, বন্দুক থাকিলে, লাঠি থাকিলে নিজকে খুব পাৱাৰফুল বুলি ভাবে। কিন্তু সেইটো চিৰদিনৰ কাৰণে নহয়, খন্তেক সময়ৰ কাৰণে। আৰু ঈশ্বৰৰ লাঠিটো কোনো দেখিবলৈ নাপায়। সময়মতে কিন্তু ঈশ্বৰে কোবটো মাৰে। আৰু মাত্ৰ 15 দিনৰ পিছত এই BTCত না হাগ্ৰামাৰ দাদাগিৰি থাকিব, না ফুলেনৰ দাদাগিৰি থাকিব। ইয়াত UPPLৰ চৰকাৰ আহিব।
কোনোদিন দাদাগিৰি ৰাইজক মানে যি হাৰাশাস্তি কৰা সেই ব্যক্তিবিলাকক এই বিটিআৰত আৰু থাকিবলৈ দিয়া নহ'ব। বিটিআৰত UPPL চৰকাৰ গঠন কৰাৰ পিছত দুৰ্নীতি, ভ্ৰষ্টাচাৰী, লুণ্ঠনকাৰী আৰু সেই দাদাগিৰি মানুহবিলাকক এজন এজন বাছি ওলোৱা হ'ব। যদি তেখেতসকলে ৰাইজৰ লগত মিলি নাথাকে, ৰাইজক সন্মান নকৰে, ৰাইজক যদি বিভিন্ন সমস্যাত সমাধান কৰাত সহায় নকৰে, ৰাইজৰ পক্ষত যদি নাথাকে, গণতন্ত্ৰ অহিংসাৰ পক্ষত যদি নাথাকে, সেইসকলক চিৰদিনৰ কাৰণে এই অঞ্চলৰ পৰা বিদায় দিব লাগিব। হাগ্ৰামা মহিলাৰীয়ে সভা সমিতি মেল মিটিঙে কৈ আছে, মোৰ ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছে, মোৰ ক'ব লগা নাই। কিন্তু যোৱা ২৭ জানুৱাৰীত যি এখন চুক্তি হৈ গ'ল, যিখন চুক্তিত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিলে, ভাৰতৰ গৃহমন্ত্ৰী উপস্থিত আছিলে, অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী চবে উপস্থিতিত এটা চুক্তি হৈ গ'ল। যি চুক্তিৰ পিছত আজি আমাৰ অঞ্চল এনেকুৱা লাগিছে যেন আমি এটা ভাল কোনোবা এটা বিদেশত আমি আছোঁ, শান্তিৰ পৰিৱেশত আমি আছোঁ, তেনেকুৱা চহৰৰ এটা অনুভৱ হৈছে। যোৱা ৭ মাহ ধৰি ইয়াত কোনো হিংসা নাই, যোৱা ৭ মাহ ধৰি কোনো বন্ধ নাই, আন্দোলন নাই, ইমান ধুনীয়া এটা পৰিৱেশ। কিন্তু ইয়াৰ মাজতে এটা দুটা হিংসাত্মক কাৰ্যকলাপ কৰি আছে সেই BPFৰ দাদাগিৰিবিলাকে। আৰু সেইকাৰণে মই কৈছোঁ, সম্পদ উন্নয়নৰ কাৰণে আমাৰ মহিলাৰীৰ দাদাগিৰি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ এইটো বিটিআৰত নাথাকিব। যোৱা ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে এই অঞ্চলৰ বড়োসকলক কি দিলে, অসমীয়াসকলক কি দিলে, শৰণীয়াসকলক কি দিলে, মদাহীসকলক কি দিলে, বেংগলীসকলক কি দিলে, আদিবাসীসকলক কি দিলে, মাইনৰিটি মুছলমানসকলক কি দিলে। ইলেকশ্যন আহিলে টকা পইচা বিলাই দাদাগিৰি কৰে, ইউথ কেম্পবিলাকত ল'ৰাবিলাক ৰাখি থৈ মদ খুৱাই, মাংস খুৱাই আৰু মাৰামাৰি কৰিবলৈ দিয়ে। ইয়াৰ বাহিৰে কি কৰিছে BPFে? আজি আমি গৌৰৱিত হৈছোঁ, কোনো কল্পনাই কৰা নাছিলে বাক্সা জিলাত এই দেৱচৰাৰ ওচৰে পাজৰে কোনোবা এটা ঠাইতে চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, কোনো কল্পনাই কৰিব পৰা নাছিলে। এই বাক্সা জিলাতে এটা সাই চেণ্টাৰ হ'ব, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ, কোনো ভাবিবই পৰা নাছিলে। এই বাক্সা জিলাৰে তামোলপুৰতে মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল হ'ব, কোনো কল্পনাই কৰা নাছিলে। আৰু ১৭ বছৰত এই কামখিনি হাগ্ৰামাই কৰা নাই। 99ৰ শিক্ষকসকলক চাকৰি দিম বুলি ১৭ বছৰে ভোট ল'লে, আজিলৈকে 99ৰ শিক্ষক চাকৰি ৰেগুলাৰ নকৰিলে। OBB শিক্ষকসকলৰ চাকৰি ৰেগুলাৰ কৰিম বুলি সদায় ভোট ল'লে, চাকৰি ৰেগুলাৰ নকৰিলে। টেট পাতিলে, টেট পাছ কৰাসকলক চাকৰি ৰেগুলাৰ কৰিব নোৱাৰিলে। কোনো এটা কাম যোৱা ১৭ বছৰত BPFে কৰিব নোৱাৰিলে। এইটোকে দেখাই ৰাজ্য চৰকাৰৰ পৰা পইচা আনিব পাৰে আৰু সেই পইচাটো আনি পেলাই নিজৰ পকেটত ভৰাব পাৰে, সেই ধান্দাহে হাগ্ৰামা মহিলাৰী কৰি আছিলে। আৰু আজি হাগ্ৰামা মহিলাৰীৰ সেই টকা ঘোটা ধান্দা, যি দোকান, সেইটো বন্ধ হৈ গ'ল। NDPৰ লগত, এপছুৰ লগত চুক্তি হৈ গ'ল। এই চুক্তি শান্তিৰ চুক্তি, এই চুক্তি প্ৰগতিৰ চুক্তি। যিখিনি বিশ্ববিদ্যালয়, মহাবিদ্যালয় ভাল হৈছে, গতিকে UPPLৰ চৰকাৰ আহিব আৰু ইয়াত একো সন্দেহ নাই। বিজেপিৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে। বতৰটো চাব লাগিব। এতিয়ালৈকে যিটো বতৰ আছে ইয়াত একো সম্ভাৱনা দেখা নাই। কিন্তু আপোনালোকে যদি চবেই কয় আমি চিন্তা কৰিব বিচাৰোঁ, কিন্তু এতিয়ালৈকে আমি অকলে আহিছোঁ, অকলে গৈ আছোঁ। আৰু আজিৰ তাৰিখত UPPLক ৰাইজে একচেপ্ট কৰিছে। ১৭ বছৰ হাগ্ৰামাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন ৰাইজে বেয়া পাইছে আৰু ৰাইজক হাগ্ৰামা ইমানখিনি ঠগালে, এতিয়া ৰাইজে কোনো কাৰণত BPF শাসন অহাটো বিচৰা নাই। সেইকাৰণে UPPLকে অকলে চৰকাৰ কৰাটো বিচাৰে আৰু আমি অকলে আগবাঢ়ি আছোঁ। প্ৰতিবাৰতে প্ৰতিখন মিটিঙতে কৈ থাকে প্ৰমোদ বৰা এজন বেপাৰী,
সেই জানে মই বা কি বেপাৰ কৰিছোঁ মইতো নিজে নাজানো আৰু আপোনালোকে যদি কিবা জানে কওক হাগ্ৰামাৰ এতিয়া ৰাইজৰ লৈ পেলাই কথা ক'বলৈ একো নাই তেখেতৰ নতুন আঁচনি নাই নতুন মিছন নাই হাতত একো কাম নাই খালি সেই মদ খাব লাগে দাদাগিৰি কৰিব লাগে এইখিনিয়ে কৰি আছে 17 বছৰত ৰাইজৰ কাৰণে আহা ধনবিলাক খাব লাগে কি নতুন কাম কৰিছে হাগ্ৰামাই 17 বছৰত না এখন ভাল নতুন স্কুল কৰিছে না কলেজ কৰিছে না কাৰোবাৰ খেতি পথাৰত ঘূৰি পেলাই চাইছে আমি 30টাতকৈ অধিক আসন পাই চৰকাৰ গঠন কৰিম ইয়াত কোনো সন্দেহ নাই আৰু এই বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা কৰিম ইয়াত ধৰ্ম আমাৰ সত্ৰ নামঘৰ বাথৌ থানচালি চব আমি নিৰ্মাণ কৰিম আৰু সকলো ৰাইজক শান্তি সম্প্ৰীতি নিৰাপত্তা প্ৰদান কৰি পেলাই ভাল এটা বিটিআৰ গঢ়ি তুলিম বিজেপি প্ৰচাৰ চবৰে অধিকাৰ আছে চবেই কৰিব চবেই ৰাজনৈতিক দল নিজৰ নিজৰ প্ৰচাৰ চলাব থেংক ইউ যিটো বিপিএফ আৰু বিজেপি যিটো তৰ্কটো একো চলা নাই তেখেতসকলে বিশেষকৈ আজি হাগ্ৰামা মহিলাৰীয়েতো কৈ আছে মইতো মানে ইয়াৰ লগত আছোঁ বিজেপিৰ লগত আছোঁ 3জন মন্ত্ৰী আছে তেখেতৰ সেইটো কৈ আছে তেখেতে তো তাৰপিছত কি আছে মই নাজানো ভিতৰত অহাকালি দুজন কাৰণে ভাল দিন কাৰণ BPF অহাকালি অলপ পাতল হৈ যাব 2জন হেভি ৱেইট নেতা বিজেপিত গুচি যাব গতিকে অলপ পাতল হৈ যাব কালিৰ পৰা BPF আৰু কেইদিনমান পিছত আৰু যাব আৰু পাতল হ'ব তো হাগ্ৰামা মহিলাৰে অকলে চব মিলি খাব পাৰিব বিপিএফ নিয়াৰ হৈ যাব নেকি এটা সময়ত নিশেষ হৈ যাব আৰু বেছি দিন নাথাকে BPF